নমস্কাৰ আমাৰ এই চেনেল আত্মনিৰ্ভৰশীললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ এই চেনেলটোৰ জৰিয়তে আমি বৰ্তমান সময়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ৰাইজক সজাগ সচেতন কৰিব পৰাকৈ কিছুমান ভিডিঅ' লৈ আহি আছোঁ আৰু আজি তেনে এটা ভিডিঅ'ই আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিছোঁ সেইটো হ'ল APDCLৰ ওপৰত APDCLে ইতিমধ্যে এখন জাননী দিছে যে অতি শীঘ্ৰে অৰ্থাৎ 15 জুলাই 2021 ভিতৰতে ইয়াৰ উপভোক্তাসকলে নিজৰ মোবাইল নাম্বাৰ পঞ্জীয়ন কৰিব লাগিব আৰু এই পঞ্জীয়ন কৰাৰ সুবিধাটো অনলাইনো দিয়া হৈছে আৰু অফলাইন অৰ্থাৎ APDCLৰ অফিচত ACBৰ অফিচত গৈ দিয়াৰো সুবিধা কৰি দিয়া হৈছে গতিকে আজি আমি জানো আহক কেনেকৈ অনলাইন আমি নিজে ঘৰতে 1 মিনিটৰ ভিতৰতে মোবাইল নাম্বাৰটো আমি আপডেট কৰিব পাৰিম আৰু ইয়াৰ বাবে আমি প্ৰথম যাব লাগিব নিজৰ ব্ৰাউজাৰত গৈ বা গুগলত গৈ তাত আপোনালোকে APDCL সাৰ্চ বাৰত গৈ পেলাই APDCL টাইপ কৰিব ইয়াতে APDCL টাইপ কৰিব APDCL টাইপ কৰাৰ লগে লগে ইয়াত APDCL আকৌ দেখাইছোঁ APDCL যেতিয়া টাইপ কৰিব টাইপ কৰাৰ লগে লগে ইয়াতে APDCLৰ লিংকটো আহিব www.apdcl.org তাত যাব কেতিয়াবা অলপ সাইটটো স্লো থাকে তো অকমান ওয়েট কৰিব তাৰ পিছতে ইয়াত মেইন পেজখন খোল খাব খোল খোৱাৰ পিছত ইয়াতে এটো দেখিছে আপডেট মোবাইল নাম্বাৰ তাতো যাব পাৰে বা তললে যদি আহে আপডেট কাস্টমাৰ মোবাইল নাম্বাৰ বুলি এটা লিংক দেখিব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইয়াতে কনজিউমাৰ নম্বৰটো যেটো আপোনাৰ বিলখনত পাই যাব বিলৰ কপিটো ললে তাৰ পৰা আপুনি চাই ইয়াতে কনজিউমাৰ নম্বৰটো দিব কনজিউমাৰ নম্বৰটো দি এই এৰো চিনডালত কাৰ চিনডালত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো আহিব কাৰ নামত আছে আৰু মোবাইল নাম্বাৰ ইমেইল আইডি যিখিনি আছে আপোনালোকে ভৰাব অকুপেশনটো যেটো হয় ষ্টেট গভৰ্ণমেণ্টৰ হলে ষ্টেট গভৰ্ণমেণ্ট দিব আধাৰ হলে আধাৰ যি হয় হেতু দিব আধাৰ নম্বৰ থাকিলে আধাৰ নম্বৰটো দিব মেন্ডেটৰি নহয় আধাৰ নম্বৰ দিবই লাগিব বুলি কথা নাই ইমেইল আইডিও দিব লাগিব বুলি কথা নাই এইখিনি দি প্লাই সাবমিট কৰিব তাৰপিছত OTP আহিব OTPটো এটা ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ লগে লগে ইয়াতে কনজিউমাৰ মোবাইল নাম্বাৰ আপডেটেড বুলি এটা সাকসেসফুল মেসেজ এটা আহি যাব তাৰ মানে আপোনাৰ এটা আপডেট হৈ গৈছে এতিয়া এইখিনি কৰাৰ পিছত আমি যদি আকৌ চেক কৰি চাও যে হসাকে আপডেট হ'ল নে নাই তেতিয়া পুনৰ আমি যাম ইয়াতে আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ তাত ক্লিক কৰি একে আগৰ দৰে ইয়াত কনজিউমাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি প্লে যেটো গো সিন কাৰ সিনডাল আছে তাতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে এখিনি মোবাইল নাম্বাৰ ইমেইল আইডি আধাৰ নম্বৰ সকলোখিনি অকুপেশন ইয়াত আপডেটেড দেখাই আছে গতিকে আমাৰ কামটো ইতিমধ্যে হৈ গৈছে গতিকে আপোনালোকে যদি সকলে এইটো মোবাইল নাম্বাৰটো আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰাই লওক কাৰণ ইয়াৰ জৰিয়তে আপোনালোকে বিল সম্বন্ধীয় বিভিন্ন তথ্য আপোনালোকে মোবাইলতে লাভ কৰি থাকিব বিভিন্ন APDCLৰ হেয়া সম্বন্ধীয় ধৰক কেতিয়াবা যদি বিদ্যুৎ ব্যাহত হ'বলগীয়া থাকে কোন সময়ৰ পৰা কোন সময়লৈকে থাকিব এনেবোৰ তথ্য আপোনালোকে মেসেজৰ জৰিয়তে গম পাব গতিকে APDCLে এটা সুন্দৰ সুবিধা আগবঢ়াইছে আপোনালোকে এই সুবিধা গ্ৰহণ কৰক অনলাইন আপোনালোকে এটো ৰেজিষ্টাৰ কৰক আৰু ইয়াৰ লগতে মই আৰু এটা ইয়াতে ডেসক্ৰিপচনত আপোনাৰ এটা লিংক দি দিম কিদৰে APDCLৰ বিল পেমেন্ট অনলাইন কৰিব পাৰে হেতু এই ডেসক্ৰিপচনত হে লিংকটোত গৈ আপোনালোকে চাব পাৰে খুব সহজতে আপোনালোকে APDCLত লাইন নপটাকৈ বিল কালেকচন চেণ্টাৰত লাইন নপটাকৈ আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে 1 মিনিটৰ ভিতৰতে কেনেকৈ বিল পেমেন্ট কৰিব পাৰে হেতু আপোনালোকে লিংকত ডেসক্ৰিপচনত মই লিংক দি দিছো হেতু আপোনালোকে চাব আৰু আশা কৰিম এই ভিডিঅটো আনৰ লগত শেয়াৰ কৰি আপোনালোকে ৰাইজক এই ক্ষেত্ৰত সজাগ কৰিব আৰু যদিহে এই কথাখিনি আপোনালোকৰ ভাল লাগিল তেনেহলে এটা আপোনালোকক অনুৰোধ কৰিম এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আগলৈ যিবোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনি থাকো হেইবোৰৰ আপোনালোকে আপডেট পাই থাকে ধন্যবাদ